खुलुमबाय स्टुडिअ दङ आं राजीब बसुमतारी आरो बे समाव नोंथांमोननि गेजेराव लानानै फैदों मोनसे राजखान्थिनि जर'खा खौरां आरो बे समाव नोंथांमोना मिथिगौदि आसाम बिधानसभा बिसायख'थि आरो गेजेराव माखासेल' सान दंसै आरो बेखौ नोजोर बोनानै रायजोजों लोगोसे 126 आसाम बिधानसभा बियाबजों लोगोसे जोंनि बिटिसिनि सिङाव थानाय गासै मोन 15 बिधानसभा बियाबखौबो दखल खालामनानै गोख्रों बिसायख'थि गेलेनो थाखाय थांखि लादों इउपिपिएल राजखान्थि दोलोनिफ्राय नंगौ बे समाव फिन फोरमायबावोदि आसाम बिधानसभा बिसायख'थिखौ नोजोर बोनानै इउपिपिएल राजखान्थि दोलोआ बिटिसिनि सिङाव थानाय गासै मोन 15 बिधानसभायाव गोख्रों खामानि मावनानै गोख्रोङै बिसायख'थि गेलेनानै देरहासार जानायनि थांखि आरो बे बाथ्राखौनो बुंथिदों मिरु इउपिपिएल लाइमोन गांखंनि आफादगिरि राकेश ब्रह्म थामहिनबा एमसिएलए राकेश ब्रह्म बिथाङा माइनरिटि सुबुंफोरखौ एबा मुस्लिम हारिनि सुबुंफोरखौ बुंथिदों दि फैगौ 2000 एबा जा 2026 मायथाइनि बिधानसभा बिसायख'थिया जोबागौमानि मुस्लिमफोरनि एबा माइनरिटि सुबुंनि जा मानगोनांनि टफि बे टपिखौ गानबाय थागोन होननानै बाथ्रा बुंथिदों आरो फैबाय थानाय समाव मोन 15 बिधानसभा बियाबनि गेजेराव मोन 12 बिधानसभा बियाबखौ देरहासार जानायनि थाखाय खामानि मावगासिनो दं होननानै बे समाव बाथ्रा बुंथिदों मिरु इउपिपिएल लाइमोन गांखंनि आफादगिरि राकेश ब्रह्म बिथाङा दानिया फैदो बिदिब्ला फैगौ बिधानसभा बिसायख'थिखौ नोजोर बोनानै माबोरै बाथ्रा बुंदों राकेश ब्रह्म बिथांनिफ्राय जों आबुङै खोनासंदोना लादोनि খাদ্যতে আমি বহুত চিন্তা কৰা নাই আমি যেহেতু বিজেপিও আমাক আগতে যেনেকৈ মৰম কৰিছে অলপ কম আমাৰ এনেকৈ অনুভৱ হৈ আছে আৰু যেহেতু বিটিচিত বিপিএফ আৰু ইউপিপিএলৰ লগত মিত্ৰতা নহয় আৰু ইউপিপিএলে 6,15,000 ভোট পোৱা এটা পাৰ্টি কোনোবা দলক আশা কৰি পেলাই থকা আজিৰ দিনত ইউপিপিএল নহয় আৰু মই বাৰ কৈছোঁ যে এইবাৰৰ নিৰ্বাচনত বিটিচি নিৰ্বাচনত বিপিএফ কোনো ফেক্টৰ নহয় ইউপিপিএলৰ ফেক্টৰ নহয় এই দুটা দলে এতিয়া বিটিচিত মানে সংখ্যালঘু এতিয়া এইবাৰ মুছলমান ভাইসকলে আৰু আদিবাসী সাঁওতাল আৰু ৰাজবংশীসকলে যি লিখে এই কাহিনীয়ে এইবাৰ হ'বলৈ গৈ আছে আৰু এইকাৰণে আমি শুকান পথাৰত চেপা পাতাৰ নিচিনা পাতি আছোঁ তেখেতসকলে আমাক যাতে মৰম কৰে মুছলমানে যাতে আমাক মৰম কৰে এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচনলৈ মই নুখুলোঁ মই প্ৰতিজ্ঞা লৈছোঁ 2026 নিৰ্বাচনৰ পিছতে মই মানে আমাৰ সংখ্যালঘু আমাৰ মাইনৰিটি ভাইসকলৰ মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই সেই টুপিটো ইয়াতে ৰাখি থৈ দিম মাথাত 26 নিৰ্বাচনটো লক্ষ্য কৰি আমাৰ ইউপিপিএল দলৰ নতুন এটা উদ্যমৰে যুৱ শাখাৰ আমি এইবাৰ প্ৰতিশ্ৰুতিবদ্ধ আৰু এইবাৰ আমি কমেও 12টা সিট আমাৰ এই বিটিচিৰ 15টা সিটৰ ভিতৰত আমি যুৱ শাখাই দায়িত্ব লৈ পেলাই এইবাৰ জিকাম বুলি ভাবি আমি সকলো এটা কাম কৰি আছোঁ আজি গোসাইগাঁও ডিষ্ট্ৰিক্ট আৰু পৰ্বতজৰা ডিষ্ট্ৰিক্ট যুৱ শাখাৰ যিখিনি আমাৰ সাংগঠনিক দিগত যিখিনি ৰিচাপলিঙৰ দৰকাৰ আছিলে বহুৰে ডাবল মানে দায়িত্বত আছে আমি সেই যাবৰ ওপৰত কাম কৰিছোঁ আৰু মই যুৱ শাখাৰ দায়িত্ব লোৱাৰ পিছত চাহ চিনাকি আৰু এই নিৰ্বাচনটো কেনেকৈ আমি জয় হ'ম তাৰে পৰিকল্পনা আজি আমি গোসাইগাঁৱত কৰিছোঁ।